खुलुमबाय स्टुडियो आं रबिन बसुमतारी दिनै समकं गाव पन्चायतनि सुबुंफोरनि थाखाय मोनसे गोग्गाथाव बुब्लि जेराव मोनसे गोदान भारतारि पोस्ट अफिसखौ मावख'आरि महरै बेखेवनाय जादों। बे हाबाफारियाव लखिमपुर बियाबनि प्रधान बरुवा आरो जनाय बियाबनि एमएलए भुबन पेगु बिथांमोना बाहागो लानानै बेखेवनानै होयो। बे हाबाफारियाव बाहागो लानानै प्रधान बरुवा बिथाङा बुङो दि इन्डियान पोस्टआ राङारि सोफादेरनाय फोनांजाब आरो सरकारनि गोसारहोनाय हाबाफारिफोराव गोनांथार बिफाव लागोन होनना। लोगोसे जनाय बियाबनि एमएलए भुबन पेगु बिथाङा गावनि बिबुंथियाव फोरमायदों दि गोदान पोस्ट अफिसआ ओनसोलनि सुबुंफोरनि थाखाय गुबैयै बेंकिं पार्सेल आरो डाक सिबिथायफोराव गोबां खाबु लाबोगोन आरो सरकारनि खाबुफोरखौ साबसिनै मोननो हागोन होनना फोरमायो बिथां भुबन पेगुआ। हংকং ৰাইজৰ কাৰণে বহুত এটা ভাল দিন সকলোকে মই অভিনন্দন জনাইছো। ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক আজি চংকং গাঁও পঞ্চায়তৰ অফিচ কেম্পাছত আহিছে। এতিয়া আমি দুজনৰ মানুহৰ পৰা আমি কামটো ষ্টাৰ্ট কৰিছোঁ। বেংকটো যিমান শক্তিশালী হ'ব আৰু ষ্টাফ বেছি পাব আৰু বেছি ফেচিলিটিখিনি পাই থাকিব। কাৰণ আমাৰ এতিয়া গ্ৰাম্য জীৱিকা অভিযান বা আমাৰ বিভিন্ন চৰকাৰী আঁচনিবিলাক ইমপ্লিমেণ্ট কৰোঁতে যিটো আমাৰ অনলাইন পে'মেণ্ট কৰিব লাগে সেই পে'মেণ্ট ব্যৱস্থাটো নাথাকাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছিলে। CSPলৈ যাব লাগে ইত্যাদি বিষয়বিলাক আছিল আৰু বিভিন্ন সময়ত তাতে দুৰ্নীতিও বিভিন্ন ধৰণৰ কথাবিলাক আহি পৰে। গতিকে এতিয়া এই ব্যৱস্থাটোৰ দ্বাৰা মই ভাবোঁ যে আমি সেই দুৰ্নীতিও ৰোধ কৰিব পাৰিম আৰু মানুহখিনিয়ে চিমেণ্ট চাপৰি বা জোনাই বা চিলাপথাৰলৈ নোযোৱাকৈ ইয়াতে তেখেতসকলে টকাৰ ট্ৰেঞ্জেকশ্যনটো কৰিব পাৰিব। গতিকে মই পঞ্চায়তৰ প্ৰতিনিধিসকলকো ধন্যবাদ জনাইছোঁ। তেওঁলোকেও সুন্দৰকৈ ঘৰ এটা ইয়াতে দিলে আৰু পষ্টেল ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমাৰ লক্ষ্যও আছে যে 65খন পঞ্চায়ততে আমি এতিয়ালৈকে 13খন পঞ্চায়ত আমি কৰিলোঁ, কিন্তু ছমাহত আমি 65 পঞ্চায়ত আছে আমাৰ জিলাখনত। তো আমি 65লৈকে লৈ যোৱাৰ কাৰণে আমি পৰিকল্পনাটো কৰিছোঁ। চাওক, সকলোৰে আমাৰ ভাৰতীয় সংবিধানত অধিকাৰ আছে। তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁলোকৰ দাবী উত্থাপন কৰিব পাৰিব চৰকাৰৰ ওচৰত। তো তাত আমাৰ ক'বলগীয়া একো নাই, কিন্তু যে আমি সকলোৱে মিলা প্ৰীতিৰে যাতে আমি একেখন সমাজতে থাকি আমাৰ দাবীসমূহ আলাপ আলোচনাৰ মাজেদি মীমাংসা কৰি ল'বৰ কাৰণে মই সকলোকে আহ্বান জনাওঁ। আজি আমাৰ খুব শুভ দিন, ভাল দিন। আমাৰ চমকং গাঁও পঞ্চায়তটো প্ৰায় 20,000 জনসংখ্যাৰে পৰিপূৰ্ণ এখন গাঁও পঞ্চায়ত। ইয়াতে বেংকিং ব্যৱস্থাটো খুব ভাল নাছিল। চ' আজি আমাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা আৰু স্থানীয় মৰমৰ বিধায়ক ভুৱন পেগুৰ তৎপৰতাত, বিশেষ তৎপৰতাত আজি চমকঙত নতুনকৈ অফিচিয়েলি পোষ্ট পে'মেণ্ট বেংক এটা আজি স্থাপন হৈছে। আমি চমকং গাঁও পঞ্চায়তৰ তৰফৰ পৰা এটা খুব আটকধুনীয়া সুন্দৰ ভৱন এটি নিৰ্মাণ কৰি উলিয়ালোঁ আৰু আজি সেই ভৱনটোৰ শুভ উদ্বোধনী অনুষ্ঠান আছিলে। ইয়াত চাব আপোনালোকে, গ্ৰাম্য অৰ্থনীতিটো যদি আমি গ্ৰ' আপ কৰিব লাগে, গ্ৰাম্য অৰ্থনীতিটো যদি আমি বিকাশ কৰিব লাগে, তেতিয়াহ'লে বেংকিং ব্যৱস্থাটো আমাৰ সুবিধাটো হ'ব লাগিব। ইয়াতে আমাৰ আজি চোতালতে খুব ধুনীয়া এখন পোষ্ট অফিচ হৈছে, ডাকঘৰ হৈছে। ইয়াতে আমাৰ যিখিনি স্থানীয় মানুহ গাঁৱৰ মানুহ আহি পিনি একাউণ্ট খুলিব পাৰিব তেওঁলোকে। আজি আপোনালোকে দেখিছে সুকন্যা সমৃদ্ধি যোজনা, সেই আঁচনিখিনিও আছে, সেইখিনি আমি অৰ্গেনাইজ কৰিছোঁ। আৰু গাঁৱে ভূঞে আমাৰ নিজৰ পঞ্চায়তত যে এখন আটকধুনীয়া সুন্দৰ পোষ্ট অফিচ এটা ইয়াত স্থাপন হৈছে, সেই কথাখিনি আমি প্ৰচাৰ কৰিম আৰু খুব কম দিনৰ ভিতৰতে ৰাইজে ইয়াৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ জৰিয়তে আমাৰ চমকং গাঁও পঞ্চায়তৰ যিটো গ্ৰাম্য উদ্যোগ, গ্ৰাম্য অৰ্থনীতিটো খুব ধুনীয়াকৈ সুন্দৰকৈ উঠি আহিব, ভাল হ'ব তাৰমানে আমাৰ কাৰণে।